সকলোকে নমস্কাৰ জনাইছোঁ দেই। এইখিনি কি উতলি আছে সকলোৱে চাগে চিনি পোৱা নাই, কিন্তু কিছুমানে নিশ্চয় চিনি পাইছে ন। এইখিনি দেখিছেনে কিহৰ পাত? এইখিনি হৈছে ভেদাইলতাৰ পাত। ভেদাইলতাৰ তৰকাৰী আকৌ বহুতে নাখায়। বহুতে ভাবে ভেদাইলতাৰ পাতখিনি যিমান গোন্ধায় তৰকাৰীখিনিও গোন্ধায় নেকি, কিন্তু তৰকাৰীখিনি বনোৱাৰ পিছত নুগোন্ধায়। ভেদাইলতাখিনি দেখিছেনে? ছিঙি ল'লোঁ। ভেদাইলতাখিনি তৰকাৰীখিনি বহুতেই উপকাৰী শৰীৰৰ বাবে। লগতে আকৌ নৰসিংহ কেইডালমানো ছিঙি ল'লোঁ। নৰসিংহ আৰু ভেদাইলতাৰ তৰকাৰী একেলগে বনাই খাবলৈ মাছ দি পেলাই বহুতেই সোৱাদযুক্ত। আপোনালোকে বাৰু খায়নে? ভেদাইলতাৰ লগত বনাবৰ বাবে এইখিনি দেখিছেনে? কাৱৈ মাছ আৰু শিঙি মাছ। এইখিনিও ভালকৈ বাছি ল'লোঁ। আৰু লগতে এয়া ভেদাইলতা পাতখিনি লতাৰ পৰা গুচাই ল'লোঁ, আৰু নৰসিংহৰ পাতখিনিও এতিয়া মিক্সিত পিহি ল'ম ভালকৈ পানী অকণমান দি। আৰু সেই জোলখিনি যে পিহি ল'ম সেইখিনিকে উতলাই ল'ম ভালকৈ। এইখিনি দেখিছেনে? পিহি ল'লোঁ। এতিয়া সেই পাতখিনি চেকি ল'ম, যিহেতু পাতখিনি দি দিলে খহটা লাগিব। খহটা নালাগিবৰ বাবে এইখিনি চেকি ল'লোঁ ভালকৈ। ভেদাইলতা তৰকাৰী খোৱাৰ বহুতো উপকাৰিতাও আছে, যেনে সৰু ল'ৰা ছোৱালী বা ডাঙৰ মানুহৰ যদি চৰ্দি লাগে জালুক দি অকণমান তৰকাৰী বনাই খাই দিলে বহুত ভাল হয় দেই। আমি আকৌ চৰ্দি লাগিলে এনেকৈয়ে খাওঁ, গাঁৱলীয়া মানুহ যে, সেইবাবে। এইখিনি গোটেইখিনি ভালদৰে চেকি ল'লোঁ। এতিয়া দেখিছেনে? জুইত এইদৰে উতলাই ল'ম ভালকৈ। ভেদাইলতা তৰকাৰী বনাই খোৱাৰ উপৰিও চাটনি আৰু পকৰা বনাইও খাব পাৰি, জানেনে? আপোনালোকে খায়নে নাখায় বাৰু আপোনালোকে জনাবচোন। এতিয়া দেখিছেনে? মাছখিনি ভাজি ল'লোঁ। গোটেইকেইটা মাছ বনোৱা নাই, কেইটামান মাছ আকৌ এইদৰে বাল্টিঙত জিৰাইও ৰাখিলোঁ দেই। এতিয়া মাছকেইটা ভাজি হৈ গ'ল, আৰু সেই মাছ ভাজি থাকি যোৱা তেলকণতে পিঁয়াজ নহৰু খুন্দি লৈছিলোঁ, আদা, আৰু সেয়াও দি ল'ম। লগতে আলু বইল কৰি লৈছিলোঁ, আৰু এয়া দেখিছেনে? হালধি অকণমানো দি ল'লোঁ। বইল কৰি লোৱা আলুকণ ইয়াতে দি দিম, যিহেতু নৰসিংহ আৰু ভেদাইলতাৰ পাতখিনি অকল জোল টাইপৰহে, লগত আলু অকণ দিলে অকণ খাবলৈ সোৱাদ হ'ব, সেইবাবে আলু অকণ দি এইদৰে ভাঙি ল'লোঁ। এতিয়া লগতে সেই সিজাই লোৱা ভেদাইলতা জোলখিনি ইয়াতে ঢালি দিম, আৰু এতিয়া লগত অকণমান জালুক দিম আৰু অকণমান নিমখ দিম। জলকীয়া দিয়া নাই, যিহেতু ঘৰত সৰু ল'ৰা ছোৱালী আছে, খাব নোৱাৰে, সেইবাবে জলকীয়া দিয়া নাই। এতিয়া তৰকাৰীখিনিত ভাজি লোৱা মাছখিনি দি দিম, আৰু অকণমান উতলিবলৈ দিম, তৰকাৰী হৈ যাব। দেখিছেনে? তৰকাৰীখিনি হ'লে কিমান সহজতে বনাব পাৰি। আপোনালোকেও এইদৰে বনাই খাই চাবচোন। এয়া দেখিছেনে? বাতিত অকণমান কাঢ়ি ল'লোঁ। আজিলৈ বাই বাই।